নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নৱনীতা দৰ্পণৰ আন এটি ব্লগলৈ আৰু এতিয়া মই আছোঁ ৰাজমাও পুখুৰী পাৰত যোৰহাটৰ ৰাজমাও পুখুৰী এটা ডাঙৰ বিখ্যাত পুখুৰী ইয়ালৈ এটা প্ৰগ্ৰেমৰ বাবে আহিছোঁ আৰু শিশু দিৱস উপলক্ষে আমাৰ যেটো চুবুৰীৰ ল'ৰা ছোৱালীখিনিয়ে কিবা কিবি প্ৰগ্ৰেম কৰিব আৰু তাৰ কাৰণে আহিছোঁ ইয়ালৈ ইয়া চাওক গোটেই ল'ৰা ছোৱালীবোৰ আহিছে ইয়াতে লগ হৈছে গোটেই ল'ৰা ছোৱালী তুমি কি কৰিবা নাচিবা তুমি গান গাবা তুমি মই দীপ স্তুতিবাদ গাম আৰু সৰস্বতী বন্দনা গাম ওকে আৰু তুমি স্পীচ এতিয়া নামকেইটা কৈ দিয়াচোন মোৰ নাম স্বস্তিকা শৰ্মা তোমাৰ মোৰ নাম অন্বেষা গৌতম মোৰ নাম বৈষ্ণৱী ভট্টাচাৰ্য আৰু এইটো আপোনালোকে দেখিয়ে থাকে আৰু এইখিনি গোটেইখিনি আমাৰ ওচৰৰ ছোৱালী আৰু এইটো ৰাজমাও পুখুৰী জানানে ৰাজমাও পুখুৰীৰ বিষয়ে নাজানা কৈ দিব লাগিব দেই তোমালোকক ৰাজমাও পুখুৰী একদম বিখ্যাত পুখুৰী আহোম দিনৰে পুখুৰী হয় কোনে কোনে জানা বাৰু এইটো মোক মায়ে কৈছিল হয় নহয় কি কৈছিলে মায়ে এইটো আহোম দিনৰে পুখুৰী খুব ধুনীয়া পুখুৰী পাৰটো আৰু অলপমান খহি গৈছে ছাইডৰ পৰা আৰু এইটো চাইডে ইফালে ডাঙৰ ডাঙৰ গছ আছে খুব ধুনীয়া পৰিৱেশটো আৰু এইফালে ইয়াৰ অৰ্গেনাইজিং কমিটিয়ে এনেকৈ বহিবলৈ জেগা দিছে আৰু ইয়াতে ৰাতিপুৱা বহুতখিনি মানুহে ৰাতিপুৱা আৰু গধূলি ৱাক কৰে স্বাস্থ্যৰ যত্ন ল'বলৈ এই জেগাটুকুৰা খুব ভাল চাৰিওফালে ধুনীয়াকৈ খোজকাঢ়িব পৰাকৈ পাৰ বান্ধি থোৱা আছে এয়া চাওক কেনেকৈ গোটেই বনাই থৈছে আৰু এয়া হ'ল এইটো কোন অকণমানিটো নামটো কৈ দিয়া বৰ্তি ভট্টাচাৰ্য এয়া বৰ্তিকে আজি কি কৰিবা মই গান এটা গাম দেওবাৰে পুৱা ভাগটি এনেদৰে প্ৰথমতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানেৰে আৰম্ভ কৰা হ'ল আৰু পোহৰ লাইভৰ দুজন কৰ্মকৰ্তাক এনেদৰে সম্বৰ্ধনা জনোৱা হ'ল লগতে ভিডিঅ' জাৰ্নেলিষ্টগৰাকীকো সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰপিছতে আমাৰ অনুষ্ঠানসমূহ তেখেতসকলে ৰেকৰ্ডিং কৰা আৰম্ভ কৰিলে ज्योति नमोस्तुते भारते तव चरणों तव शरण्य त्रिभुवन धन्य এয়া হ'ল ডলি বৰা ডলি বৰা আমি আগতে একেলগে আছিলোঁ বঙালপুখুৰীত আৰু এতিয়া তাই তৰাজানৰ ফালে গ'লগৈ বাৰু তৰাজানৰ নিবাসী বৰ্তমান তৰাজানৰ নিবাসী আৰু বহুত নম্বৰত লগ পাইছোঁ ভাল লাগিছে এনেদৰে আৰু বাকী আমাৰ প্ৰতিবেশীসকলো এনেকৈ লগ হৈছে আজি সকলোৱে লগত এনেদৰে পোহৰ লাইভৰ অনুষ্ঠানটো কৰিবলৈ পাই খুব ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া ৰাজমাও পুখুৰীৰ পাৰৰ পৰিৱেশটো খুব ধুনীয়া মানুহ এজন আহি ইয়াতে বৰশী এটা পাতি থৈ গ'ল বৰশী মানে এইটো হুইল বৰশীৰ টাইপত নহয় এইটো একদম নিজে বনোৱা বৰশী এইটো চাওক বটলত গোটেই ৰছী মেৰিয়াই এনেকৈ দলিয়ালে আৰু মানুহজন গায়ব এতিয়া মাছ লাগি থাকিব আৰু সময়ত আহি পেলাই বটলটো দাঙি পেলাই মাছটো লৈ যাব ইমান বুদ্ধি কেইবাটাও কণ কণ ল'ৰা ছোৱালী এনেদৰে গীত মাত ৰেকৰ্ডিং কৰা হ'ল
আৰু তাৰপিছতে নাচৰ প্ৰগ্ৰেমটো কৰা হ'ল। অনুষ্ঠানটো ৰেকৰ্ডিং কৰাৰ পিছতে আমি ঠাইতে অকণমান চাহৰ ব্যৱস্থা কৰিছিলোঁ আৰু তেখেতসকলক একাপ চাহ দিয়া হ'ল। তোমাৰ নামটো কি? মোৰ নামটো চানভি দত্ত। কোন স্কুলত পঢ়া? যোৰহাট বাল্যভৱন। বাল্যভৱনত গান এটা গাবা? গাম। কি গান গাবা? কহুৱা বন। অ'কে, গোৱাচোন। কহুৱা বন মূল শান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি, অ এটি এটি ধন যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। ভেৰি গুড। আমাৰ কমিনীজনীয়ে ইমান ধুনীয়াকৈ গান গালে আজি, বৰ ভাল লাগিলে। গাই থাকিবা দেই এনেকৈ। আৰু শিকিছা নাই ক'ৰবাত? মই নাই শিকা, মোৰ মায়ে শিকায় ন? ইয়াৰ মা হয় নহয়? হয়। মায়ে ধুনীয়াকৈ জানে ন গান? আৰু শিকিবা দেই। আকৌ শুনিম দেই তোমাৰ পৰা। যে প্ৰগতি নগৰৰ ফালৰ পৰা আমি গোটেইখিনিয়ে মিলি পেলাই এটা অনুষ্ঠান এতিয়া পোহৰ লাইভত কৰা হ'ল আৰু এতিয়া সামৰণি মাৰি পেলাই এতিয়া যাবলৈ ওলাইছোঁ। আমি এইটো চাইডে পাৰটো ভাগি গ'ল, পাৰটো খহি গৈছে, এইবোৰ চব পৰি গৈছে। এনেকৈ ছাইডটোত ইফালৰ পৰা অহা যোৱা কৰিবলগীয়া হৈ আছে। বহুত ৰিস্কি এইটো। পাৰটো খহি খহি গৈ আছে। পুখুৰীটো যথেষ্ট ডাঙৰ পুখুৰী এইটো। চাৰিওফালে এনেকৈ বনাই থোৱা আছে। অনুষ্ঠানটো সামৰোতে প্ৰায় 1:30 বাজিলে আৰু এতিয়া লৰালৰিকৈ ঘৰত গৈ ভাত কেইটামান খাওঁগৈ আৰু তাৰপিছত গধূলি আৰু এঠাইলৈ যাবলৈ আছে। ক'ত যাওঁ আপোনালোকক দেখুৱাম। আজি গোমচেঙলৈ আৰু এয়া কাপোৰ চাই আছোঁ। কাপোৰ দুযোৰমান লওঁ বুলি ভাবিছোঁ। এয়া মায়ে পচন্দ কৰিছে আৰু মই দুযোৰমান লৈছোঁ। আচলতে আজি এতিয়া গধূলি পাপাক দাঁতৰ ডক্টৰৰ ওচৰলৈ লৈ আহিছিলোঁ আৰু তাৰ কাষতে আছিলে এখন দোকান গোমচেং বুলি, আৰু বালিবাটত আছে এখন। আৰু ইয়াতে কাপোৰ দুযোৰমান দেখি পেলাই পচন্দ লাগিলে আৰু লগতে লৈয়ে থলোঁ, কাৰণ বজাৰ কৰোঁ বুলি পেলাই আহিলে কেতিয়াবা পোৱা নাযায় আৰু কেতিয়াবা হঠাতে পচন্দ লাগে, গতিকে কিনি থলোঁ এনেকৈ। কেজি নাৰ্ছিং হোমলৈ আহিছোঁ এতিয়া। আইতাৰ গা ভাল নহয়, খবৰ কৰিবলৈ আহিছোঁ আমি চববোৰ। লিফ্টত গৈ আছোঁ ওপৰলৈ। পাপাৰ দাঁতৰ কেপ লগালে, তাৰ পৰা এতিয়া ডক্টৰৰ ওচৰৰ পৰা আকৌ ইয়ালৈ আহিছোঁ। ঘৰলৈ আহিলোঁ। মায়ে ইটোৰ পিছত সিটোকে বস্তু দিছে। এতিয়া এফালে পাপাহঁত মাক থলোঁ, থৈ পেলাই এতিয়া গৈ থাকোঁ। আহিছোঁ দেই। ইহঁত দুজনী ঘৰত আছে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। গধূলি সময়ত এতিয়া 7টা বজাৰ পৰা ৰামৰাজ্য বুলি এখন নাটক আছিলে যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, তাত চাবলৈ আহিলোঁ। আৰু এয়া ৰামৰাজ্য চলি আছে ভিতৰত। আমি অকণমান আহি পোৱা দেৰি হৈছে আৰু এতিয়া যাওঁ ভিতৰলৈ। আৰম্ভ হৈছে একেজানি। ৰামৰাজ্য চাওঁগৈ। SurujDramaProductionৰ নিবেদন আছিলে এই ৰামৰাজ্য নাটকখন ডিষ্ট্ৰিক্ট, আৰু আমি চালোঁ সেই নাটক। আৰু তাৰ পৰা বাহিৰে বাহিৰে তৰাজানত থকা এই ছটপূজাৰ মণ্ডপটোলৈ আহিছোঁ। ছটপূজাত প্ৰথমবাৰ আহিছোঁ আজি, কিন্তু অলৰেডি হৈ গ'ল। গধূলিতে হৈছিলে পূজা। দেৱতাক পূজা কৰা হয় এই পূজাত। যিহেতু অসমীয়াসকলে এই পূজা কৰা নহয়, বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ পূজা হয় এইটো, গতিকে আমি অহা নহয়। এইবাৰ প্ৰথম আহিছোঁ আৰু ইয়াৰ পৰাই ইয়াত সেৱা জনাওঁ। আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টৰ জৰিয়তে জনাব আৰু লগতে লাইক কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।